হেল্ল' বন্ধুসকল, মই জাহাংগীৰ আলম খান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন ষ্টেচনত আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। চ' আজিৰ এই ভিডিঅ'ত আমি আসাম হিষ্ট্ৰী আলোচনা কৰিম। চ' বেছি টাইম নষ্ট নকৰাকৈ ব্লগ টপিকলৈকে আগবাঢ়ো, বাট তাৰ আগত এটা সৰু ৰিকুৱেষ্ট, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আহক ষ্টাৰ্ট কৰোঁ। ত' আমাৰ টপিক হৈছে অসমৰ ইতিহাস। চ' মই আজিৰ ভিডিঅ'ত অসমৰ ইতিহাসৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ, যিবিলাক আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায় আহি থাকে। বিশেষকৈ অসমৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয়, যেনেকৈ APSC বা আহি থকা আগন্তুক টেট পৰীক্ষা, এইবিলাকত বহুত বেছি প্ৰয়োজনীয় হয়। চ' আহক আমি প্ৰথমটো প্ৰশ্নলৈকে আগবাঢ়োঁ। চ' বন্ধুসকল, আহক আমি প্ৰথমটো প্ৰশ্ন চাওঁ। প্ৰথমটো প্ৰশ্ন দিছে, মহীৰংগ দানৱৰ বিষয়ে কোনখন গ্ৰন্থত উল্লেখ আছে? চ' ইয়াৰ এনচাৰ হ'ব কালিকা পুৰাণত। চ' মহীৰংগ দানৱৰ বিষয়ে কালিকা পুৰাণত উল্লেখ কৰা হৈছে। চ' 2 নম্বৰ কুৱেশ্যনটো দিছে, কামৰূপৰ পোনপ্ৰথম ৰজা কোন? চ' আমাৰ এনচাৰ হ'ব মহীৰংগ দানৱ। তেখেত খ্ৰীষ্টপূৰ্ব 1700 শতিকাত কামৰূপৰ ৰজা আছিল। চ' কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এবাৰ চাই ল'ব। কামৰূপৰ পোনপ্ৰথম ৰজাজন কোন? চ' এনচাৰ হ'ব আমাৰ মহীৰংগ দানৱ। আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ। চ' কুৱেশ্যন নম্বৰ 3টো হৈছে, ভগদত্তৰ পৰাক্ৰমীৰ বিষয়ে মহাভাৰতৰ কোন পৰ্বত উল্লেখ আছে? চ' ইয়াৰ এনচাৰ হ'ব দ্ৰোণ পৰ্বত। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। চ' কুৱেশ্যনটো এবাৰ চাই ল'ব। ভগদত্তৰ পৰাক্ৰমীৰ বিষয়ে মহাভাৰতৰ কোন পৰ্বত উল্লেখ আছে? চ' আমাৰ এনচাৰ হ'ব দ্ৰোণ পৰ্বত। আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 4। চ' বন্ধুসকল, আমাৰ কুৱেশ্যন নম্বৰ 4 হৈছে, ঘটক কিৰাত কোন বংশৰ ৰজা আছিল? চ' আমাৰ এনচাৰ হ'ব কিৰাত বংশৰ ৰজা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, নৰকাসুৰে ক'ত ৰাজধানী পাতিছিল? চ' আমাৰ এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। চ' নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ, যিটোক আমি বৰ্তমান গুৱাহাটী নামেৰে জানো। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6টো হৈছে, নৰকাসুৰ কোন ধৰ্মৰ মানুহ আছিল? চ' ইয়াৰ এনচাৰ হ'ব বৈষ্ণৱ ধৰ্মৰ। নৰকাসুৰ বৈষ্ণৱ ধৰ্মৰ মানুহ আছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, সেইটো হৈছে, নৰকাসুৰ কিমান চনত কামৰূপৰ ৰজা হয়? চ' নৰকাসুৰ ৰজা হৈছিল খ্ৰীষ্টপূৰ্ব 1500 শতিকাত। আহক এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 8। চ' আমাৰ কুৱেশ্যন নম্বৰ 8টো হৈছে, নৰকাসুৰে কামৰূপ ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তাৰিত কৰিছিল? নৰকাসুৰ ৰজা হোৱাৰ পিছত কামৰূপ ৰাজ্যখন কিমানলৈকে বিস্তাৰিত কৰিছিল? চ' আমাৰ ইয়াৰ এনচাৰ হ'ব কৰতোৱা নৈৰ পৰা দিক্ৰাই নৈলৈকে। চ' কৰতোৱা নৈৰ পৰা দিক্ৰাই নৈলৈকে তেওঁ ৰাজত্ব বিস্তাৰ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9টো হৈছে, নৰকাসুৰক কোনে বধ কৰিছিল? চ' এনচাৰ হ'ব শ্ৰীকৃষ্ণই। চ' শ্ৰীকৃষ্ণই এটা যুদ্ধৰ সময়ত নৰকাসুৰক বধ কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, সেইটো হৈছে, নৰকাসুৰৰ সাম্ৰাজ্যৰ বিষয়ে ক'ত উল্লেখ আছে? চ' ইয়াৰ এনচাৰ হ'ব মহাভাৰত আৰু ৰামায়ণ, দুয়োটাতে নৰকাসুৰৰ সাম্ৰাজ্যৰ বিষয়ে উল্লেখ আছে। কুৱেশ্যন নম্বৰ 11, ভীষ্মক কোন বংশৰ ৰজা আছিল? চ' ইয়াৰ এনচাৰ হ'ব চুতীয়া বংশৰ ৰজা আছিল। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, আৰু এবাৰ চাই ল'ব যে ভীষ্মক কোন বংশৰ ৰজা আছিল। এনচাৰ হ'ব চুতীয়া বংশৰ। আহক এতিয়া আমি নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12টো এবাৰ চাওঁ। চ' আমাৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 12, ভীষ্মক ৰজাৰ একমাত্ৰ কন্যাজনীৰ নাম কি আছিল? চ' ইয়াত এনচাৰ হ'ব ৰুক্মিণী। চ' আপোনালোকে এবাৰ এইটো চাই থ'ব পাৰে ভালকৈ। চ' ভীষ্মক ৰজাৰ একমাত্ৰ কন্যাজনীৰ নাম কি আছিল? সেইটো এনচাৰ হ'ব ৰুক্মিণী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, বান ৰজাৰ ৰাজধানী ক'ত আছিল? চ' কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব শোণিতপুৰ। বান ৰজাৰ ৰাজধানী শোণিতপুৰত আছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত দিয়া হৈছে, বান ৰজাই কাক পূজা কৰিছিল? চ' এনচাৰ হ'ব শিৱক। চ' তেওঁ শিৱ ভক্ত আছিল আৰু শিৱক পূজা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, ইয়াতে দিয়া হৈছে, বান ৰজাৰ কন্যাৰ নাম কি আছিল? চ' এনচাৰ হ'ব উষা। উষা বান ৰজাৰ কন্যা আছিল। বহুত ইম্পৰ্টেণ্ট হয়, চাই ল'ব এবাৰ। এতিয়া হওক আমি কুৱেশ্যন নম্বৰ 16টো চাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 16টো হৈছে, উষাৰ সখীৰ নাম কি আছিল? এইটো সম্ভৱতঃ সকলোৱে গম পায়। এনচাৰটো হ'ব চিত্ৰলেখা। চ' উষাৰ সখীৰ নাম আছিল চিত্ৰলেখা।
আৰু আপোনালোকে গোটেই ঘটনাখিনি গমে পায় কিজানি যে এই চিত্ৰলেখাই অনিৰুদ্ধৰ যেটো ফটো বা চিত্ৰ হেতু অঙ্কন কৰি উখাক দেখুৱাইছিল সো সেই ঘটনাখিনি সকলোৱে গম পায় এটা আমি কোৱেশ্চন নম্বৰ 17 টু চাও কোৱেশ্চন নম্বৰ 17 টু হৈছে বান ৰজাই তেওঁৰ কন্যাৰ বাবে তৈয়াৰ কৰা নগৰখনৰ নাম কি সো আনসাৰ হ'ব উখা নগৰ সো উখাৰ কাৰণে বান ৰজাই বেলেগ এখন নগৰ তৈয়াৰ কৰিছিল য'ত তেওঁ ৰখা হৈছিল বহুত আদৰেৰে হেতু নগৰৰ নাম হৈছে উখা নগৰ সো আমি নেক্সট কোৱেশ্চন টু চাও কোৱেশ্চন নম্বৰ 18 ভাস্কৰ বৰ্মন কোন বংশৰ মানুহ আছিল সো আনসাৰ হ'ব কুমাৰ বংশৰ মানুহ আছিল এটা আমি নেক্সট আৰু লাষ্ট কোৱেশ্চন যেটো হেতু চাও কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 টু হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনজন চীন দেখি পৰিব্ৰজক প্ৰাগজ্যোতিষপুৰলৈকে আহিছিল সো আনসাৰ হ'ব হুয়েনচাং বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো চাই থব ভালকে আনসাৰ হ'ব হুয়েনচাং সো বন্ধুসকল আজিৰ ভিডিওত এখিনিয়ে যদি মোৰ এই ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই কাৰণে সাবস্ক্ৰাইব কৰিব কাৰণ ইয়াৰ যেটো নেক্সট পাৰ্ট হেতু মই অতিকে হুনকালে আকৌ আপলোড কৰি আছো সো আজিৰ এখিনিয়ে ধন্যবাদ